তো হে দোস্ত বহুত দিন পিছত আহিছো লাইভ কিয় আহিছো নাজানো আহি গৈছো হাই হাই হেল্ল' সকলোকে নমস্কাৰ হাই হেল্ল' হাই হাই তো বহুত যুগ পিছত লাইভ আহিছো পুনৰ একবাৰ ক্ৰিকেট ৰাউণ্ডছ ডিম্পু দা হাই কি খবৰ ভাল লাগিছে লাইভ 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 এই মানুহবিলাক কোন গেলে কম দিছে যদি ক'ৰবাত হ'লেও যামেই মুঠতে আপুনি মাথা নষ্ট কৰি দিছে এই কি কেমেৰা ইউজ কৰি আছে মই কেমেৰা ইউজ কৰি আছো M6 Mark II কেননৰ ইমান দামী কেমেৰা নহয় ইউৰোপ কেতিয়া যাবা ইউৰোপ এই মিস্কাহঁতৰ ঘৰত যাম মিস্কা পলাশ বাইদেউ যদি চাই আছে আপোনালোকৰ ঘৰত যাম ইমান ঠানি থেংক ইউ হাজো আহক নিশ্চয় হাজো যাম আৰে ভাই কিবা কুৱেশ্যন সুধনা কি হাজো আহক লাভ ফ্ৰম বিছনাথ তল লাভ ফ্ৰম পায়খানা লাভ ফ্ৰম লেট্ৰিন অমুক আহক ভুক আহক কিবা প্ৰশ্ন নাই নেকি 32 টকা দিছে থেংক ইউ তুমি ভাল কাম করছো 32 টকা দিছ একো কৈছো প্লিজ মেক এ ভিডিঅ' অন টাইটানিক 2 ওৱান খেনটো ডুবছি বাৰু টাইটানিক 2 তো গম নাপাওঁ 19 টকা থেংক ইউ ভাই থেংক ইউ কলিয়াৰ পৰা আহক যাম সকলোতে যাম দাদা 300 ভাই বেলেগ কুৱেশ্যনে নাই শুনি মোৰ স্কুল কেতিয়া খুলিব স্কুলটো খুলিছে দেখোন স্কুল খুলিছে না খোলা নাই আমাৰ মামা মাষ্টৰ মামাক ফোন কৰিম পাবজি নিউজৰ ঠিক আছে মই ভাস্কৰ দাক ফোন কৰোঁ ৰ'ব এটা বম ব্লগ লাগিছে মই এটা ব্লগ বনাই আছো আজি এটা বনাইছো চাব ডিগবৈৰ পৰা ল'ৰা আহিছিল সিহঁতক পুৰা নলবিতে ভাষা কৈ পাগলা কৰি দিছো দাদা IPL টিম কোনটো ভাল পোৱা একদম চৰি মই IPL খেল নাচাওঁ মানে মই কিবা মজাটো নাপাওঁ মই মানে ক্ৰিকেট খেল চাব লাগিলে মোক সেই লাগে কি বুলি কয় ইণ্ডিয়া টিমটো হ'লে কিবা মজাটো পাওঁ মানে যে ইণ্ডিয়া পাকিস্তানৰ খেলা ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ খেলা ইণ্ডিয়া ইংলেণ্ডৰ খেলা সেই মজাটো IPL ত নাপাওঁ কিয় নাজানো হিমন্তৰ নিচিনা এটা হাঁহি দি নেক্সট পাৰ্ট 2 তই হা দাদা আপোনাৰ ফেভাৰেট কালাৰ মোৰ ফেভাৰেট কালাৰ সেই গ্ৰীণ গুৱাহাটীত মিটআপ লাগে মই ইমান ডাঙৰ মানুহ নহয় ভাই মিটআপ চিটআপ দিব মানে কেতিয়াবা দিম বাৰু ঠাণ্ডা লগা নাই নেকি মহ আহিছে আৰু আমাৰ ঘৰত ইমানো সেই নাই ঠাণ্ডা আপুনি কি ছাবজেক্টৰ টিচাৰ আই এম ইংলিছ টিচাৰ ইংলিছ কিন্তু ইমান ডাঙৰ টিচাৰ নহয় সেইবাবে মোৰ ইংলিছ মাজে মাজে ভুলো হয় সৰু ল'ৰা ছোৱালী শিকাওঁ চৰি ABC নকৰিবি না বুজি নাপায় নেকি দাদা আপোনাৰ ঘৰ ক'ত আপুনি এটা লাভ ষ্টৰি বনাব দাইদে নিশ্চয় মই মটিভেশ্যনেল ভিডিঅ' বহুত দিন বনোৱা নাই এটা বনাব লাগিব ৰ আপুনি কি কাম কৰে মই ভিডিঅ' বনাওঁ এটা ডেন্স কৰি দেখা দে মই ডেন্স কৰিব নাজানো ভাই কিবা কুৱেশ্যন নাই নেকি একো কিবা সুধিব লগা নাই নেকি যে অমুকটো এই লাভ ফ্ৰম মানে আপোনালোকৰ ঠাইখিনি দেখাই থাকিলে কি লাভ হ'ব জুবিন দাক ফোন কৰক জুবিন দাৰ ফোন কৰি থাকে প্লিজ মেক এ ভিডিঅ' অন মাইক্ৰমেক্স মাইক্ৰমেক্সৰ নতুনকৈ এটা ফোন আহিছে কিনিব পাৰে আপোনাৰ ক্ৰাছ কোন মোৰ ক্ৰাছ এই ইনষ্টাগ্ৰামত মোৰ বহুত ক্ৰাছ আছে অৰ্ণৱ গোস্বামীক এৰি দিলে আজি এৰি দিলে মানে মই এতিয়া ব্লক কৰিব নোৱাৰো নাম্বাৰটো বহুত ডাঙৰ প্ৰব্লেম হ'লে দাদা আপুনি কি পঢ়ি আছে এতিয়া মই DLED কমপ্লিট কৰিলো এতিয়া বিশেষ একো পঢ়া নাই জুবিন দা ফ্ৰম ওদালগুৰি প্লিজ মোবাইল নাম্বাৰটো দিয়ক মোবাইল নাম্বাৰ দিলে কি কৰিবা ভাই এনেকে ফোন কৰি থাকিবা এই মানুহজনক বাৰে মই কাটি দি আছো বাৰে ফোন কৰি আছে হ'লেও চেষ্টা কৰিম নিশ্চয় দি দিম আপুনি কংগ্ৰেছ নে বিজেপি কোনটোক ভাল পায় মই কোনো দলকে ভাল নাপাওঁ মই সদায় কাম ভাল পাওঁ মানে বুজিছেনে মই কংগ্ৰেছ দল চাওক মোৰ মতে এটা দলক আমি ভাল বেয়া পাব নোৱাৰো কাৰণ এটা দলত এটা মানুহ নাথাকে আমি এজন পাৰ্টিকুলাৰ মানুহকে ভাল বেয়া পাব পাৰো যে সেই মানুহজনক ভাল পাওঁ বেয়া পাওঁ কিন্তু এটা দল বুলি ক'লে তাত কমচে কম 100-200 মানুহ থাকে কমচে কম বেছিটো হাজাৰ থাকে তো কি 100-200 মানুহক কি মই বেয়া পাব পাৰো নেকি কংগ্ৰেছ দলত যিমান মানুহ আছে মই সকলোকে বেয়া পাওঁ কি হ'ব এইটো তেনেকুৱা নহয় ভাল কাম কৰিলে দলটো ভাল বেয়া কাম কৰিলে বেয়া এতিয়া কংগ্ৰেছেও কিছুমান ভাল কাম কৰিছে ভাল পাব কংগ্ৰেছ দলটো কিন্তু কংগ্ৰেছে কিছুমান বেয়া কামো কৰিছে বেয়া পাব কংগ্ৰেছ দলটো বিজেপি দলে ভাল কাম কৰিছে তাৰ কাৰণে বিজেপি দল ভাল পাব কিছুমান বেয়া কাম কৰি আছে বেয়া পাওঁ বুজি পাইছেনে তো ভাল বেয়া এনেকুৱাকে মোৰ হিচাপত কোনো দল মই ছাপোৰ্ট নকৰোঁ কোনো দলক মই বেয়াও নাপাওঁ জাষ্ট কামটো চাব লাগে দল চাব নালাগে
আমটো খাব লাগে তো এনেকুৱা হ'ব নালাগে যে মই এটাই দল মোৰ খুৰা খুৰী মামা মামী পেহা পেহী আমাৰ বংশ চব বিজেপিৰ তো তেনেকুৱা হ'লে মই মানে অলপমান কিবা উল্টা পাল্টা দেখো অলপমান এইটো লগাব লাগে না অলপমান আপুনি মহাকাশ যাবনে কি হয় গাগলি না কি গাগলি নাই এইবিলাক মিছাই বাপা আৰু এইবিলাক এনে কৰিছে চাকৰি বাকৰি নকৰা নেকি ডিম্পু কৰিম পাম নেকি ইমানটো চাকৰি পাব লাগে ইমান টেলেণ্ট নাই মই ইলেকশ্যন হ'লে ভোট কাক দিবা ইলেকশ্যন হ'লে ভোট দিম দেই সেইটো আৰু কিয় ক'ম এনে সেইটো যদি ক'বই লাগে সেই ভোট দিয়াৰ টাইমত সেই এনেকে কিয় থৈ দিয়ে বেলট পেপাৰখন মানে এনেকে কাভাৰ দি পেলাই কিয় ভোট দিব দিয়ে অৰ্ণৱ গোস্বামী জিন্দাবাদ ক'ব নাযাওঁ প্ৰেম ছেকেণ্ড অপশ্যনটো থাকিব লাগেনে য়েছ প্ৰেম কৰক কিন্তু সেই এটাচমেণ্ট নকৰিব বুজি পাইছেনে প্ৰেম মানে কেনেকুৱা আপুনি প্ৰেম কৰক যাতে প্ৰেমে আপোনাক নকৰে আই ৰিপিট আপুনি প্ৰেম কৰক যাতে প্ৰেমে আপোনাক একো নকৰে সেইটো চাব আপুনি মদ খাওক কিন্তু মদে যাতে আপোনাক নাখায় আপুনি টকা ইনকাম কৰক কিন্তু টকা ইনকামে যাতে আপোনাক একো নকৰে ঠিক আছে নে আপোনাৰ বেষ্ট ফ্ৰেণ্ড কোন মোৰ বেষ্ট ফ্ৰেণ্ড বহুত আছে মিন্ময় মৃণাল পলাশ বহুত আছে দাদা আপোনাৰ ঘৰ নলবাৰীৰ ক'ত হয় প্লিজ ৰিপ্লাই দিয়ক মোৰ ঘৰ নলবাৰী এই টাউনতে হয় জমাইছা থেংক ইউ ভাই থেংক ইউ হাই দাদা হাই আপোনাৰ ফেভাৰেট পলিটিচিয়ান কোন হয় পলিটিচিয়ানৰ তেনেকুৱা ফেভাৰেট মোৰ লগত কোনো নাই হ'লেও আমাৰ এখেতক ভাল পাওঁ মই হিমন্ত বিশ্ব শৰ্মা বহুত ভাল লাগে আপোনাৰ ফেভাৰেট বাইক কোনখন দাদা মোৰ ফেভাৰেট বাইক যদি এনেকুৱা এখন বাইকৰ কথা ক'ব লগা হয় যে সেইখন মানে জীৱনততো কিনিব নোৱাৰোঁ কিন্তু মোৰ ফেভাৰেট সেইখন হৈছে জিএছ আৰু নৰ্মেল ফেভাৰেট বাইক মোৰ হিমালয়ান আমাৰ কিনিব পৰা হিমালয়ান বাইকখন মোৰ খুব বেছি ভাল লাগে তাৰ ওপৰত যিবিলাক আহে সেইবিলাক মোৰ দ্বাৰাই নহয় আৰু বহুত হাই প্ৰফাইল ল'ব গ'লে BMW GS 1250 যিখন মুম্বাই গান লিখিলৰ আছে দাদা গান এটা গাওক মোৰ দ্বাৰা গান নহয় পাৱাৰ ডাইৰেক্টৰ এপছটোৰ ৱাটাৰমাৰ্ক কেনেকৈ ডাউনলোড কৰিব পাৰিম আচ্ছা পাৱাৰ ডাইৰেক্টৰটো ক্ৰেক কৰিব পাৰি কিন্তু সেইটো মই ছাজেষ্ট নকৰোঁ কাৰণ ক্ৰেক কৰিলে আপডেটবিলাক আহি নাথাকিব তো পাৱাৰ ডাইৰেক্টৰত মাহে 299 টকাকৈ দিব লাগে যদি বহুত প্ৰফেচনেল মোৰ দৰে কিনি ল'ব পাৰে মই মাহে পাৱাৰ ডাইৰেক্টৰক 200 টকা দি থাকোঁ যোৰহাট কেতিয়া আহিব যোৰহাট আহিব নিশ্চয় বেদান্ত ইমাজিনেশ্যন যোৰহাট গ'লে নিশ্চয় থাকিম থেংক ইউ ফৰ 40 টকা থেংক ইউ আপুনি কি মোবাইল ইউজ কৰে মই মোবাইল দুটা ইউজ কৰোঁ এটা হৈছে আইফোন SE কম দামী এপলৰ চবচে কম দামী ফোন ফ্লিপকাৰ্টত 25,000 টকাত দিছিল 25,000 টকা কম নহয় মানে এপল হিচাপে কম 5 ষ্টাৰ হোটেলত গৈ যদি আপুনি 30 টকাতো লাল চাহ খায় সেইটো বহুত কম তেনেকুৱা এপল হিচাপে বহুত কম দাম আৰু এটা আছে মোৰ নোট 10 প্লাছ মজা থেংক ইউ সকলোকে আৰু কিবা বিশেষ কুৱেশ্যন সোধক দাদা আপুনি কেতিয়ালৈকে ভিডিঅ' বনাই গৈ থাকিব এইটো মই খুব মানে ক'ব লগা এনচাৰ চাওক আপোনালোকে জাষ্ট মোৰ যদি ভিডিঅ' চাই মোক যদি ভাল পায় আপোনালোকে প্লিজ মোৰ পৰা বেছি আশা নকৰিব না মই যিমান পাৰোঁ ভিডিঅ' বনাই ভাল ঠাই দেখাবলৈ চেষ্টা কৰি গৈ থাকিম কিন্তু মোৰ পৰা যদি বেছি আশা কৰে আপুনি তেতিয়া মই মানে কি হ'ব মই ভিডিঅ' বনাব নোৱাৰা হৈ যাম যে এইটো ভিডিঅ'টো দিলে কেনেকুৱা হ'ব তো মই সৰু টপিকৰ ওপৰতে ভিডিঅ' বনাম কেতিয়াবা ডাঙৰ ভাল টপিকৰ ওপৰতে বনাম তো বেছি আশা নকৰিব এজ এ নৰ্মেল যেনেকৈ ভাস্কৰ দাই ভিডিঅ' বনায় যেনেকৈ বিতুপন দাই ভিডিঅ' বনায় যেনেকৈ আমাৰ আই লাভ ট্ৰেভেল এণ্ড ফুড বিকাশ ভাইয়ে ভিডিঅ' বনায় যেনেকৈ আমাৰ মৃণালে ভিডিঅ' বনায় তেনেকুৱাকৈ ময়ো এজন নৰ্মেল ল'ৰা ময়ো ভিডিঅ' বনাওঁ ইয়াত মোক এনেকুৱাকৈ নল'ব যে ডিম্পু অলপ বেলেগ হয় মই বেলেগতকৈ বেলেগ বুলি লিখি থৈ দিছোঁ কিন্তু আপোনালোকে নাভাবিব আপোনালোকে নৰ্মেল যে ডিম্পুতে কিয় ভিডিঅ' বনায় মোক যদি এনেকুৱাকৈ ভাবে যে ডিম্পুটো 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ তাৰ গ'ল্ড প্লে বটন আছে তাৰ ভিডিঅ'ই বেলেগ হ'ব তো মোৰ ভিডিঅ' উলিয়ালে অলপমান চালি ঠাই মোৰ কিবা নাই যা এনেকুৱা নহয় ময়ো চিম্পুল ভাই মোৰ ইমান নাই মাত্ৰ 2 বছৰ হ'ল ইউটিউব খোলা ময়ো চেষ্টা কৰি আছোঁ তো এনেকুৱাকৈ যদি মৰম দি থাকে নিশ্চয় আগবাঢ়ি গৈ থাকিম আপোনাৰ ফেভাৰেট ফুড কি দালি ভাত পৃথিৱীৰ চব বস্তু ভাল পাওঁ মই মাত্ৰ খানা গোটেই জীৱনটো যদি মোক দালি ভাত দিয়ে না চলি যাব মই খানা বোলা বস্তুটো ইমান ইণ্টাৰেষ্টেড নহয় এই ৰেষ্টুৰেণ্ট কেফে এইবিলাকৰ নাম শুনিলে মোৰ মাথা গৰম উঠি যায় চিকেন চাওমিন ললিপপ ফেভাৰেট ইউটিউবাৰ মোৰ ফেভাৰেট ইউটিউবাৰ বহুত আছে বৰ্তমানলৈকে ধ্ৰুৱ ৰাঠি হৈ আছে
তোৰ ব্লগো ভাল পাওঁ লাভ ফ্ৰম শিৱসাগৰ থেংক ইউ ভাই আৰু কিবা আপোনাৰ জীৱনৰ এইম কি মোৰ জীৱনৰ কোনো এইম নাই আজিলৈকে কোনো জীৱনত এইম মই বিচাৰি নাপালোঁ এনেকৈ চলি থাকিম দিয়ক সুখী থাকিম আৰু মৰাৰ দিনা যোনদিনাখন মৰিম না মৰতেতো গম পাম না যে 1 মিনিট পিছত মই মৰিম মৰাৰ দিনা মই বিচাৰিছোঁ যে এনেকৈ ক'ব পাৰোঁ যেন মোৰ জীৱনটো ঠিকেই লাগিল দে মজা আহিল কিছু মজা আহিল জীৱনটোত এইটোৱে মোৰ এইম যাতে একো পস্তাব লগা নহয় যে অমুক নকৰিলোঁ অমুক মই জীৱনটোততো সেই বয়সততো মই সেই কামটো কৰিলে ভাল লাগিলেহেঁতেন এনেকুৱা যাতে পস্তাব লগা নহয় আপোনাৰ মতে অসমত শিক্ষা ব্যৱস্থা কেনে হ'ব লাগে মোৰ মতে অসমত শিক্ষা ব্যৱস্থা সম্পূৰ্ণ প্ৰেক্টিকেল হ'ব লাগে এনেকুৱা হ'ব লাগে যে এটা ল'ৰাই কি পঢ়ি আছে চাওক মই পুনৰ কৈছোঁ এইটো ভালকৈ শুনিব দিয়ক অসমত শিক্ষা ব্যৱস্থা মোৰ মতে এনেকুৱা হ'ব লাগে যে এটা ল'ৰাই কি পঢ়ি আছে সেই কথাটো যেন কাষৰ ঘৰৰ মানুহে গম নাপায় সিদিনাহে শিক্ষা ব্যৱস্থা অসমৰ উন্নতি হ'ব আমাৰ মানে ইয়াত কেনেকুৱা যে সকলোৱে গম পায় আৰু যে সি অমুক পঢ়ি আছে সি তমুক পঢ়ি আছে বুজি পাইছেনে ভেৰাইটিজ নাই বস্তুখিনিৰ একে একে চায়েন্স কমাৰ্চ আৰ্টছ ফিজ বা ইঞ্জিনিয়াৰিং পঢ়ি থাকিলেতো সিটো আৰু বেলেগেই তো ভেৰাইটিজ যেতিয়া আহিব না যে সি কি পঢ়ি আছে সি চুলি কাটা শিকি আছে য়েছ সি কি কৰি আছে সি দাড়ি কাটা শিকি আছে য়েছ সি কি কৰি আছে সি চলা কাটা শিকি আছে নকৰিবিয়ে তো এনেকুৱা যেতিয়া ভেৰাইটিজ আহিব শিক্ষাত যেতিয়া গম নোপোৱা হ'ব সি কি পঢ়ি আছে এই কিবা পঢ়ি আছে দে তেতিয়াহে অসমৰ শিক্ষা ব্যৱস্থা উন্নত হ'ব নেক্সট কুৱেশ্যন কিবা এনেকুৱা টাইপৰ কুৱেশ্যন ভাই ডিম্পু দা থেংক ইউ KTM নে ৰয়েল এনফিল্ড KTM আমাৰ এইবিলাক ৰাস্তাৰ কাৰণে নহয় KTM নাই KTMৰ এখন বাইকে ভাল লাগে অলপ সেইখন হৈছে আমাৰ সেই বাইক এইখন 390খন ভাল লাগে এডভেঞ্চাৰখন নহয় তো এডভেঞ্চাৰখনৰ বহুত ফ্ল' আছে KTM যিখন এডভেঞ্চাৰ আছে ন সেই এডভেঞ্চাৰখনত মই চাইছোঁ বহুত ফ্ল' আছে তাতে কিন্তু যিখন নৰ্মেল 390 সেই 390খন ভাল লাগে তাৰ বাহিৰে KTM বাইক ৰয়েল এনফিল্ড আপোনাৰ মা দেউতাক দেখাওক মোৰ মা দেউতা নাই এতিয়া আপোনাৰ বেলেগ কিবা বেলেগ কুৱেশ্যন ইম্পৰ্টেণ্ট কিবা কুৱেশ্যন আছে নেকি মটিভেশ্যন টাইপৰ কুৱেশ্যন যদি সুধিব লগা আছে নিশ্চয় সুধিব পাৰে নকৰবিয়ে নাজানো ফোন কৰি আছে কোনোবাই আপোনাৰ ফেভাৰেট মোবাইল কোনটো এই উল্টা পাল্টা কুৱেশ্যন ফেভাৰেট মোবাইল সেই দিয়ক মোৰ আইফোন প্ৰ' মেক্স লাইট চবচে দামীটো জেণ্ডাৰ এপটো থাকিলে কিবা হ'ব নেকি জেণ্ডাৰ এপটো বাৰু মোৰ মোবাইলতো আছিল ডিলিট কৰি দিলোঁ কিন্তু নথকাই ভাল দাদা আপুনি IPL কাৰ ছাপোৰ্টাৰ ভাই মই IPLৰ বিষয়ে ইমান নাজানো IPL মই নাচাওঁ নতুন ব্লগ আকৌ কৰি থাকে ডিম্পু দা আপুনি ফ্ৰী ফায়াৰ খেলে নে নিশ্চয় লখিমপুৰ আহিব নেকি ফ্ৰী ফায়াৰ নেক্সট কিবা কুৱেশ্যন নাই নেকি অলপ আগতে কিমান ধুনীয়া এটা কুৱেশ্যন সুধিলে যে অসমৰ শিক্ষা ব্যৱস্থা কেনে হ'ব লাগে কিবা এনেকুৱা কুৱেশ্যন ভাল কুৱেশ্যন নাই নেকি ভাল কুৱেশ্যন থাকিলে ভাল লাগে দেচোন হাফ পেণ্ট কিয় পিন্ধিছে এতিয়া কি পিন্ধিম লং পেণ্ট পিন্ধিম নাকি হাফ পেণ্ট নাই লং পেণ্ট পিন্ধিম নাকি হেপী বাৰ্থডে কাৰ হেপী বাৰ্থডে একো কমেণ্ট কৰিব নাপায় হেপী বাৰ্থডে দি দিছে আপোনাৰ ফেভাৰেট স্পৰ্টছ কি লাভ ফ্ৰম হজাই থেংক ইউ ভাই থেংক ইউ ভাই থেংক ইউ ইংলিছত মেজৰ ল'লে ভাল নাই ইংলিছত মেজৰ ল'ব পাৰে ভালে লাইফৰ বাবে ফ্ৰেণ্ড ইম্পৰ্টেণ্ট হয়নে বহুত ইম্পৰ্টেণ্ট ফ্ৰেণ্ড বহুত ইম্পৰ্টেণ্ট কাৰণ ফ্ৰেণ্ড এটা এনেকুৱা প্ৰাণী যি ঘৰৰো নহয় পৰৰো নহয় বহুত শিকিব নাই ভাই মোক চব ফালৰ পৰা বৰ্তমান ডিষ্টাৰ্ব দি আছে ভিডিঅ'টো ইয়াতে সামৰিব লাগিব সেইফালে মানুহ আহিছে এইফালৰ পৰা কলে ডিষ্টাৰ্ব দি আছে তো কি ক'ম আৰু অসমৰ অৰ্থনৈতিক হ'ব লাগে আপুনি কি ভাবে অৰ্থনীতি মানে কি হয় সদায় নেচাৰটো বচাব লাগে একদম চৰি ভিডিঅ'টো ডিলিট কৰিব লাগিব মই মোবাইলটো অফ কৰা নহ'ল মানে যেতিয়া লাইভটো আৰম্ভ কৰিছিলোঁ মই মোবাইলটোত এনে নৰ্মেলি মোৰ ফোনত 1000 আননন নাম্বাৰে ফোন কৰিলেও নাপায় কিন্তু বৰ্তমান পাই আছে কাৰণে ডিষ্টাৰ্ব হৈ আছে তো এতিয়া আপোনাৰ নেক্সট ভিডিঅ'ৰ টপিক ঠিক আছে বাই থেংক ইউ